আসসালামু আলাইকুম নমস্কাৰ মই মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক লাৰ্ণ উইথ ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম। আজিৰ ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ আসাম কম্পিটিটিভ এক্সাম 2026-2027 ADRE APSC আসাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 টেট আসাম টেট GT PGT আৰু এইটো আজিৰ ক্লাছটো হ'ব। বিষয়টো হ'ল আসাম পলিটি এণ্ড ইণ্ডিয়ান পলিটি ওপৰত অতি গুৰুত্বপূৰ্ণ 45টা MCQ উত্তৰ ভালকৈ অসমীয়াত দিছোঁ আৰু এক্সপ্লেনেশ্যন সহ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে এই ভিডিঅ'টো ক্লাছটো স্কিপ নকৰাকৈ চাবা আৰু ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। তেন্তে ক্লাছটো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল আসাম পলিটিৰ ওপৰত 1 পৰা 20 লৈকে প্ৰশ্ন উত্তৰ আছে। 1 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ বিধানসভা সদস্যৰ সংখ্যা কিমান? অসমৰ বিধানসভা সদস্যৰ সংখ্যা হ'ল 126খন। প্ৰশ্ন 2 অসমৰ বিধানসভাৰ কাৰ্যকাল কিমান? অসমৰ বিধানসভাৰ কাৰ্যকাল হ'ল 5 বছৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। প্ৰশ্ন 3 যে অসমৰ ৰাজ্যিক সাংবিধানিক মুৰব্বী কোন? অসম ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন? অসম ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি ক'লে আমি ৰাজ্যপালক ক'ব লাগিব, কাৰণ অসমৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ নিযুক্তি দিয়ে। আৰু যদিহে চৰকাৰৰ মুৰব্বী হয় তেন্তে মুখ্যমন্ত্ৰীক ক'ব লাগিব। চৰকাৰৰ মুৰব্বী হ'ল মুখ্যমন্ত্ৰী। আৰু প্ৰশাসনিক মুৰব্বী বুলি ক'লে মুখ্য সচিবক ক'ব লাগিব। প্ৰশাসনিক মুৰব্বী বুলি ক'লে মুখ্য সচিবক ক'ব লাগিব। এটা প্ৰশ্নৰ পৰা 3টাকৈ আনসাৰ আমি পালোঁ। প্ৰশ্ন 4 অসম ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অসমৰ ৰাজ্যপালক কোনে বা ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অকলে অসম নহয়, বিভিন্ন ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? এই ৰাজ্যপালক ৰাষ্ট্ৰপতি নিযুক্তি দিয়ে। আমাৰ অসমৰ ৰাজ্যপালক ৰাষ্ট্ৰপতি নিযুক্তি দিয়ে। অকলে অসম নহয়, বিভিন্ন ৰাজ্যৰ ৰাজ্যপালগৰাকীক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ৰাষ্ট্ৰপতি আকৌ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। প্ৰশ্ন 5 অসম চৰকাৰৰ কাৰ্যবাহী প্ৰধান কোন? অসম চৰকাৰৰ কাৰ্যবাহী প্ৰধান হ'ল মুখ্যমন্ত্ৰী, বা ইয়াক আমি প্ৰকৃত কাৰ্যপালিকা বুলি কওঁ। মুখ্যমন্ত্ৰীক আমি প্ৰকৃত কাৰ্যপালিকা বুলি কওঁ। আৰু নামমাত্ৰ কাৰ্যপালিকা বুলি ক'লে ৰাজ্যপালক বা ৰাষ্ট্ৰপতিক ক'ব লাগিব। আৰু প্ৰকৃত কাৰ্যপালিকা বুলি ক'লে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীক ক'ব লাগিব। প্ৰশ্ন 6 যে অসম বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? অসম বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? এইটো বিধানসভাৰ সদস্যসকল। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। বিধানসভাৰ সদস্যসকলে অসম বিধানসভাৰ অধ্যক্ষসকলক নিযুক্তি দিয়ে। আৰু বৰ্তমান বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? বিশ্বজিৎ দৈমাৰী। বিধানসভাৰ অধ্যক্ষগৰাকীক কোনে নিযুক্তি দিয়ে? বিধানসভাৰ সদস্যসকলে। প্ৰশ্ন 7 যে অসম পঞ্চায়ত ব্যৱস্থা কিমান স্তৰৰ পঞ্চায়ত ব্যৱস্থা দেখিবলৈ পোৱা যায়? 3 তৰফৰ পঞ্চায়ত ব্যৱস্থা দেখিবলৈ পাওঁ আমি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। প্ৰশ্ন 4 অসম গাঁও পঞ্চায়তৰ মুৰব্বী বুলি ক'লে কাক জানো? অসমৰ গাঁও পঞ্চায়তৰ মুৰব্বী কোন? অসমৰ গাঁও পঞ্চায়তৰ মুৰব্বী হ'ল সভাপতিগৰাকীক গাঁও পঞ্চায়তৰ মুৰব্বী হিচাপে আমি ধৰোঁ। প্ৰশ্ন 9 অসম বিধানসভা 100 দিনীয় নে 200 দিনীয়? এইটো 100 দিনীয় বিধানসভা। অসম বিধানসভাটো 100 দিনীয় বিধানসভা বুলি জানো। প্ৰশ্ন 10 অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুৰব্বী কোন? নিৰ্বাচন আয়োগৰ মুৰব্বী হ'ল ৰাজ্যিক নিৰ্বাচন আয়ুক্ত। এইটো হ'ল ৰাজ্যৰ নিৰ্বাচনী আয়ুক্তৰ প্ৰধান। নিৰ্বাচনী আয়োগৰ মুৰব্বী বুলি ক'ব লাগিব। মুখ্য সচিবক এইটো প্ৰশাসনিক মুৰব্বী। ৰাজ্যপাল এইটো ৰাজ্যৰ মুৰব্বী। আৰু সাংবিধানিক মুৰব্বী আৰু মুখ্যমন্ত্ৰী হ'ল চৰকাৰৰ মুৰব্বী বুলি জানো। প্ৰশ্ন 11 অসম পৌৰ নিগমৰ মুৰব্বী কোন? পৌৰ নিগম আমাৰ অসমৰ একমাত্ৰ পৌৰ নিগম গুৱাহাটী পৌৰ নিগম হয়। আৰু পৌৰ নিগমৰ মুৰব্বী হ'ল মেয়ৰ বুলি জানো। এইটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। আৰু পৌৰসভাৰ মুৰব্বী গৰাকী কি বুলি জানো? আমি আয়ুক্ত হিচাপে জানো। পৌৰসভা এইটো টাউন এলেকাত থাকে পৌৰসভা, নগৰ অঞ্চলত থাকে পৌৰসভা। আৰু এই পৌৰসভাৰ সভাপতিৰ মুৰব্বীজনক আমি আয়ুক্ত বুলি জানো। আৰু পৌৰ নিগমৰ মুৰব্বীজনক আমি মেয়ৰ বুলি জানো। প্ৰশ্ন 12 অসম চৰকাৰৰ আইন প্ৰণয়ন সংস্থা কোন? অসম চৰকাৰৰ আইন প্ৰণয়ন সংস্থাটো হ'ল বিধানসভা। এই বিধানসভাৰ যোগেদি আমি আইন প্ৰণয়ন কৰে। আৰু বিধানসভাই কি কৰে? বিধি বিধান ৰচনা কৰে। আৰু বিধান ৰচনা কৰি কাৰ্যপালিকাক দিয়ে। কাৰ্যপালিকাই কাৰ্যকৰী কৰে। আৰু ন্যায়পালিকাই কি কৰে? এই আইনখন ন্যায়সংগত হৈছে নে নাই ন্যায়পালিকাই চালি জাৰি চাই এইটো প্ৰণয়ন কৰে। তেন্তে আইন প্ৰণয়নৰ সংস্থা বুলি ক'লে আমি বিধানসভাক ক'ব লাগিব। প্ৰশ্ন 13 অসমত মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? অসমৰ মুখ্যমন্ত্ৰীক অকলে অসমত নহয়,
মুখ্যমন্ত্ৰী বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কোনে নিযুক্তি দিয়ে? ৰাজ্যপালে নিযুক্তি দিয়ে। আৰু সেই ৰাজ্যখনৰ যিবোৰ ৰাজ্যপাল থাকিব, যোনে ৰাজ্যপাল থাকিব, এই ৰাজ্যপালগৰাকীয়ে এই মুখ্যমন্ত্ৰীগৰাকীক নিৰ্বাচন কৰে আৰু এই নিৰ্বাচনৰ যোগেদিহে বা নিযুক্তি দিয়ে। আৰু এই মুখ্যমন্ত্ৰী যেতিয়া নিৰ্বাচন কৰে আৰু আন মন্ত্ৰীসকলক কেবিনেট মন্ত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন কৰি দিয়ে। মুখ্যমন্ত্ৰীক কোন নিৰ্বাচন কৰে? ৰাজ্যপালে নিৰ্বাচন কৰে। প্ৰশ্ন 14 যে অসম ৰাজ্যিক মন্ত্ৰীসভাৰ কাৰ ওচৰত দায়বদ্ধ থাকে? এইটো বিধানসভাৰ ওচৰত দায়বদ্ধ থাকে। প্ৰশ্ন 15 অসমত জিলা পৰিষদ কোন স্তৰৰ পঞ্চায়ত? অসমত জিলা পৰিষদ কোন স্তৰৰ পঞ্চায়ত? এইটো জিলা স্তৰৰ পঞ্চায়ত। এইটো অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ। প্ৰশ্ন 16 যে অসমত ব্লক স্তৰৰ পঞ্চায়ত কোনটো? অসমত ব্লক স্তৰৰ পঞ্চায়ত হ'ব আঞ্চলিক পঞ্চায়ত। প্ৰশ্ন 17 অসম বিধানসভাৰ সভা আহ্বান কৰে কোনে? অসম বিধানসভা সভা আহ্বান কৰে ৰাজ্যপালে। ৰাজ্যপালে আহ্বান কৰে বিধানসভাৰ যিটো সভা, এইটো কোনে আহ্বান কৰে? এইটো আহ্বান কৰে ৰাজ্যপালে। ৰাজ্যপালে আহ্বান কৰে। প্ৰশ্ন 18 যে অসম চৰকাৰৰ প্ৰশাসনিক প্ৰধান কোন? প্ৰশাসনিক, এইটো মাইণ্ড কৰিব, প্ৰশাসনিক প্ৰধান বুলি কৈছে। প্ৰশাসনিক মুৰব্বী বুলি ক'লে আমি মুখ্য সচিবক ক'ব লাগিব। মুখ্য সচিবক ক'ব লাগিব, যাক আমি ইংৰাজীত আমি চিফ ছেক্ৰেটাৰী বুলি জানো। আৰু চিফ ছেক্ৰেটাৰী এতিয়া বৰ্তমান সময়ত কোন হয়? ডক্টৰ ৰবি কটা। ডক্টৰ ৰবি কটা হ'ল অসমৰ প্ৰশাসনিক মুৰব্বী। বৰ্তমান অসমৰ প্ৰশাসনিক মুৰব্বীৰ নাম হ'ল ডক্টৰ ৰবি কটা। আৰু ইয়াক আমি চিফ ছেক্ৰেটাৰী বুলি জানো বা মুখ্য সচিব বুলি জানো। অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ। প্ৰশ্ন 19 যে অসম উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অসম উচ্চ ন্যায়ালয়খন গুৱাহাটীত অৱস্থিত। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়খন কেতিয়া স্থাপন কৰা হৈছিল? 1948 চনৰ 5 এপ্ৰিলত স্থাপন কৰা হৈছিল। আৰু এই গুৱাহাটী উচ্চ ন্যায়ালয়খন 7খন ৰাজ্যৰ উচ্চ ন্যায়ালয় হিচাপে স্বীকৃতি দিয়া হৈছিল। প্ৰশ্ন 20 যে অসম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? অসম ৰাজ্যখন কেতিয়া স্থাপন বা গঠন কৰা হৈছিল? এইটো হ'ব 1950 চনৰ 26 জানুৱাৰী তাৰিখত অসম ৰাজ্যখন গঠন কৰা হৈছিল। 26 জানুৱাৰী তাৰিখে আমি কি দিৱস হিচাপে পালন কৰোঁ? আমি ৰিপাব্লিক ডে, গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। আমি 1950 চনৰ 26 জানুৱাৰীত অসম ৰাজ্য গঠন কৰা হয়। আৰু কেইটামান 20ৰ পৰা 45 লৈকে ইণ্ডিয়ান পলিটিৰ ওপৰত কেইটামান প্ৰশ্ন আছে। প্ৰশ্ন 21 যে ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী কৰা হয়? ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হয়। আৰু ভাৰতীয় সংবিধানখন কেতিয়া গঠন কৰা হৈছিল? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন 26 নৱেম্বৰ তাৰিখে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানখন প্ৰস্তুত কৰা হয় বা গঠন কৰা হয়। আৰু কাৰ্যকৰী কেতিয়া হয়? 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধানখন বলবৎ বা কাৰ্যকৰী কৰা হয়। প্ৰশ্ন 22 যে ভাৰতীয় সংবিধানৰ জনক বুলি কাক কোৱা হয়? ভাৰতীয় সংবিধানৰ জনক বুলি ডক্টৰ বি.আৰ. আম্বেদকাৰক ক'ব লাগিব, কাৰণ ডক্টৰ বি.আৰ. আম্বেদকাৰ আছিল খচৰা কমিটিৰ চেয়াৰমেন। খচৰা কমিটিৰ 7জন সদস্য আছিল, তাৰে ভিতৰত ডক্টৰ বি.আৰ. আম্বেদকাৰ আছিল তেওঁৰ অধ্যক্ষ। আৰু ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি ক'লে আমি ডক্টৰ বি.আৰ. আম্বেদকাৰক ক'ব লাগিব। এইজন ব্যক্তিয়ে সংবিধানখন লিখাৰ সহায় কৰিছিল। প্ৰশ্ন 23 যে ভাৰত এটা কেনে ধৰণৰ গণতন্ত্ৰ? ভাৰত এখন প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, ৰাজতন্ত্ৰ নহয়। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। কাৰণ প্ৰতিনিধিত্ব গণতন্ত্ৰ বুলি ক'লে আমি জনসাধাৰণে প্ৰত্যক্ষ ভোটৰ যোগেদি আমি প্ৰতিনিধিসকলক নিৰ্বাচন কৰি প্ৰতিনিধি বনাওঁ আৰু প্ৰতিনিধিয়ে আমাক শাসন ব্যৱস্থা চলায়। আমি প্ৰত্যেকে শাসন ব্যৱস্থা নিজৰ হাতত তুলি নলওঁ, আমি প্ৰতিনিধিৰ যোগেদি আমি শাসন ব্যৱস্থা আমি কৰোঁ। ইয়াকে আমি প্ৰতিনিধিমূলক গণতন্ত্ৰ বুলি জানো। প্ৰশ্ন 24 যে ভাৰতীয় সংসদ কিমানটা সদনেৰে গঠিত? ভাৰতীয় সংসদ 2টা সদনেৰে গঠিত। আৰু এই 2টা সদনৰ উপৰিও ৰাষ্ট্ৰপতি গৰাকী ভাৰতীয় সংসদৰ অংগ হয়। আৰু 2টা সদন বুলি ক'লে আমি লোকসভা আৰু ৰাজ্যসভাক জানো। আৰু লোকসভাক নিম্ন সদন, যাক লয়াৰ হাউচ বুলি কয়, আৰু ৰাজ্যসভাক আপাৰ হাউচ বুলি কয়, উচ্চ সদন। প্ৰশ্ন 25 লোকসভাৰ সদস্য সংখ্যা বৰ্তমান কিমান? লোকসভাৰ সদস্য সংখ্যা বৰ্তমান হ'ল 543খন। 543খন লোকসভাৰ সদস্য। আৰু লোকসভাৰ সৰ্বোচ্চ সংখ্যা সুধিলে আমি 550 ক'ব লাগিব, কিন্তু সৰ্বোচ্চ সংখ্যা সুধিলে লোকসভাৰ 545। আৰু বৰ্তমান ইয়াত কিমান সংখ্যা চিট আছে? 543খন। আৰু আমাৰ অসমত কিমানখন আছে লোকসভাৰ আসনৰ সংখ্যা কিমান আছে? 14খন। 14খন আছে আমাৰ অসমত।
আৰু ৰাজ্যসভাৰ চিট আমাৰ অসমত 7খন আছে। প্ৰশ্ন 26 লোকসভাৰ কাৰ্যকাল কিমান? লোকসভাৰ কাৰ্যকাল 5 বছৰ, এইটো সকলোৱে জানে। আৰু ৰাজ্যসভাৰ কাৰ্যকাল হয় 6 বছৰ। লোকসভাৰ কাৰ্যকাল 5 বছৰ আৰু ৰাজ্যসভাৰ 6 বছৰ। আৰু ৰাজ্যসভাক আমি স্থায়ী সদন বুলি জানো। প্ৰশ্ন 27 ৰাজ্যসভা স্থায়ী স্বভাৱ মানে হ'ল বিলুপ্ত নহয় বা ইয়াক নাইকিয়া নহয়, সম্পূৰ্ণৰূপে ভাঙি নাযায়। বিলুপ্ত নহয় বা সদন কেতিয়াও সম্পূৰ্ণৰূপে ভাঙি নাযায় বাবে আমি ইয়াক স্থায়ী স্বভাৱ বুলি জানো। আৰু এই ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে সম্পূৰ্ণৰূপে ভাঙি নাযায় বাবে ইয়াক আমি স্থায়ী স্বভাৱ বুলি জানো। প্ৰশ্ন 28 ভাৰতৰ ৰাষ্ট্ৰপতি কাক কয়? ভাৰতৰ ৰাষ্ট্ৰপতি কাক কয়? কোনজনক আমি ভাৰতৰ ৰাষ্ট্ৰপতি বুলি জানো? সাংবিধানিক মুৰব্বীজনক আমি ভাৰতৰ ৰাষ্ট্ৰপতি জানো। সাংবিধানিক মুৰব্বীজনক আমি ভাৰতৰ ৰাষ্ট্ৰপতি বুলি জানো। প্ৰশ্ন 29 যে ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচন কৰে? ৰাষ্ট্ৰপতিক নিৰ্বাচনী মণ্ডলে ইলেক্ট্ৰল কলেজে নিৰ্বাচন কৰে ৰাষ্ট্ৰপতিয়ে। আৰু এই নিৰ্বাচন মণ্ডলী বুলি ক'লে উভয় সদনৰ সদস্যসকল আৰু বিধানসভাৰ সদস্যসকলো থাকে। ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকল আৰু বিধানসভাৰ সদস্যসকলো ইয়াত পৰোক্ষ নিৰ্বাচনৰ যোগেদিহে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে। প্ৰত্যক্ষ নহয়, পৰোক্ষ নিৰ্বাচনৰ যোগেদিহে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে। প্ৰশ্ন 30 যে প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। প্ৰশ্ন 31 মন্ত্ৰীসভা কাৰ ওচৰত দায়বদ্ধ? মন্ত্ৰীসভা লোকসভাৰ লোকসভাৰ ওচৰত দায়বদ্ধ। মন্ত্ৰীসভা কাৰ ওচৰত দায়বদ্ধ? মন্ত্ৰীসভা লোকসভাৰ ওচৰত দায়বদ্ধ থাকে। প্ৰশ্ন 32 যে মৌলিক অধিকাৰ কিমানটা? মৌলিক অধিকাৰ 6টা। আগতে যেতিয়া সংবিধান কাৰ্যকৰী হৈ আছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা, তেতিয়া মৌলিক অধিকাৰ কেইখন আছিল? 7খন আছিল। আৰু তাৰে ভিতৰত 44তম সংবিধান সংশোধনীৰ জৰিয়তে কি কৰা হৈছিল? ৰাইট টু প্ৰপাৰ্টি, সম্পত্তিৰ অধিকাৰটো কৰ্তন কৰি দিয়া হৈছিল মৌলিক অধিকাৰ তালিকাৰ পৰা। আৰু কিমান চনত? 1978 চনত 1978ত এইটো মৌলিক অধিকাৰটো সম্পত্তিৰ মৌলিক 31 নং আৰ্টিকেলত যোনটো মৌলিক অধিকাৰ আছিল এইটো কৰ্তন কৰি দিয়া হৈছিল আৰু কৰ্তন কৰি এতিয়া বৈধ অধিকাৰ হিচাপে ধৰি লোৱা হৈছে আৰু আৰ্টিকেল নম্বৰ 300A লৈ গৈছে। আৰ্টিকেল নম্বৰ 300A লৈ বৈধ অধিকাৰ হিচাপে ধৰি লোৱা হৈছে। এতিয়া মৌলিক অধিকাৰ 6খন কাৰ্যকৰী হৈ আছে। তাত যে মৌলিক অধিকাৰ কোন অংশত আছে? মৌলিক অধিকাৰ পাৰ্ট নম্বৰ 3 আছে। আৰু আৰ্টিকেল নম্বৰ 12ৰ পৰা 35 লৈকে মেনশ্যন আছে। 35 লৈকে মেনশ্যন আছে। আৰ্টিকেল নম্বৰ 12ৰ পৰা 35 লৈকে মেনশ্যন আছে। আমি একজেক্টলি ক'বলৈ হ'লে আৰ্টিকেল নম্বৰ 14ৰ পৰা 35 লৈকে মেনশ্যন আছে। 14ৰ পৰা 18 লৈকে কি আছে? সমতাৰ অধিকাৰ আছে। আৰু 19ৰ পৰা 22 লৈকে স্বাধীনতাৰ অধিকাৰ আছে। আৰু 23ৰ পৰা 24 লৈকে শোষণৰ বিৰুদ্ধে অধিকাৰটো আছে। আৰু 25ৰ পৰা 28 লৈকে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰটো আছে। আৰু 29ৰ পৰা 30 লৈকে শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰটো আছে। আৰু 31 নং যিটো আৰ্টিকেল আছিল 31 নং আৰ্টিকেলত কি আছিল? ৰাইট টু প্ৰপাৰ্টি, সম্পত্তিৰ অধিকাৰ আছিল। আৰু এইটো কাটি দিয়া বৈধ অধিকাৰ হিচাপে লৈ যোৱা হৈছে। আৰ্টিকেল নম্বৰ 300A লৈ যোৱা হৈছে। আৰু 32ৰ পৰা 35 লৈকে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো আছে। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। আৰ্টিকেল নম্বৰ 12ৰ পৰা 35 লৈকে কাৰ লগত সম্পৰ্ক আছে? মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ। 34 মৌলিক কৰ্তব্য সংবিধানত কেতিয়া সংযোগ কৰা হয়? আৰু মৌলিক কৰ্তব্যটো পাৰ্ট নম্বৰ 4ৰ এত আছে। পাৰ্ট নম্বৰ 4ৰ এত আছে। আৰু পাৰ্ট নম্বৰ 4ত কি আছে? DPSP আছে, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। পাৰ্ট নম্বৰ 4ৰ এত কি আছে? মৌলিক কৰ্তব্যসমূহ আছে। আৰু এইটো আৰ্টিকেল নম্বৰ 49ৰ এত আছে। 49ৰ এত আৰ্টিকেল নম্বৰ 49ৰ এত মৌলিক কৰ্তব্যসমূহ আছে, ফাণ্ডামেণ্টেল ডিউটিসমূহ মেনশ্যন আছে। এইটো 1976 চনত সংযোগ কৰা হৈছে। কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে? 42তম সংবিধান সংশোধনীৰ যোগেদি এই মৌলিক কৰ্তব্যসমূহ সংযোগ কৰা হৈছে। আৰু এইটো পাৰ্ট নম্বৰ 4ৰ এত আছে, আৰ্টিকেল নম্বৰ 49ৰ এত আছে। আৰু সংযোগ কেতিয়া কৰা হৈছিল? 1976 চনত 42তম সংবিধান সংশোধনীৰ যোগেদি এইটো যোগ কৰা হৈছিল। প্ৰশ্ন 35 মৌলিক কৰ্তব্য কোন সংশোধনীৰ যোগ কৰা হৈছিল? এইটো 42তম সংশোধনীৰ যোগেদি যোগ কৰা হৈছিল। ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? ভাৰতৰ উচ্চতম ন্যায়ালয় নতুন দিল্লীত অৱস্থিত। আৰু এই উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল?
28 জানুৱাৰী 1950 চনত 1950 চনত 28 জানুৱাৰী 1950 চনত কি কৰা হৈছিল? এই ভাৰতীয় উচ্চ ন্যায়ালয়খন গঠন কৰা হৈছিল, স্থাপন কৰা হৈছিল 1950 চনত। প্ৰশ্ন 37, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। বুজি পালা? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। প্ৰশ্ন 38, ভাৰতীয় নিৰ্বাচনী আয়োগৰ কিমানজন সদস্য গঠিত? নিৰ্বাচনী আয়োগৰ কিমানজন সদস্যৰে গঠিত? এইটো 3জন সদস্যৰে গঠিত, 3জন। তাৰে ভিতৰত এজন হ'ব মুখ্য আৰু দুজন হ'ব আয়ুক্ত। এজন হ'ব মুখ্য আৰু দুজন হ'ব আয়ুক্ত। প্ৰশ্ন 39, যে ভাৰতীয় গণতন্ত্ৰৰ মূল আধাৰ কি? ভাৰতীয় গণতন্ত্ৰৰ মূল আধাৰ হ'ল সংবিধান। ভাৰতীয় গণতন্ত্ৰৰ মূল আধাৰ। প্ৰশ্ন 40, যে সংবিধানৰ প্ৰস্তাৱনাত সাম্য মানে কি? সাম্য মানে সমতা। প্ৰশ্ন 41, যে ভাৰতীয় সংবিধান কিমান ভাষাত লিখা হৈছে? কেইটা ভাষাত লিখা হৈছে? 2টা ভাষাত লিখা হৈছে। ভাৰতীয় সংবিধানখন 2টা ভাষাত লিখা হৈছে। আৰু কিমানটা ভাষা স্বীকৃতি দিয়া হৈছে? 22টা ভাষা স্বীকৃতি দিয়া হৈছে। গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ এইটো। আৰু এই প্ৰথম ভাষাটো আছিল ইংৰাজী, তাৰপিছত হ'ল হিন্দী। ইংৰাজী ভাষাটো 1949 চনত, তাৰপিছত 1950 চনত হিন্দী ভাষাৰে হস্তলিপিত লিখিছিল নিজৰ হাতত। আৰু ইংৰাজী ভাষাত কোনে লিখিছিল? প্ৰেম বিহাৰী নাৰায়ণে লিখিছিল পোনপ্ৰথমে ইংৰাজী মূল সংবিধানখিনি। তাৰপিছত হিন্দী ভাষাত লিখিছিল 1950 চনত। 42, ভাৰতীয় সংবিধান সভা সভাপতি কোন আছিল? সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ সভাপতি। আৰু এইজন ব্যক্তি আছিল স্থায়ী সভাপতি। আৰু এই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু কি আছিল? স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু স্থায়ী সভাপতি। আৰু অস্থায়ী সভাপতি বুলি ক'লে ডক্টৰ সচিদানন্দ সিনহাক ক'ব লাগিব। প্ৰশ্ন 43, যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰু আছিল। প্ৰশ্ন 44, ভাৰতৰ এক নাগৰিকত্ব মানে কি? আৰু এই এক নাগৰিকত্ব ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা ছিংগল চিটিজেনশ্বিপ কনচেপ্টটো লোৱা হৈছে। ধাৰণাটো এক নাগৰিকত্ব মানে হ'ল কেৱল ভাৰতীয় নাগৰিকেহে ভোগ কৰিব লাগিব। এইটো অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। কেৱল ভাৰতীয় নাগৰিকেহে ভোগ কৰিব পাৰিব। বেলেগ ৰাষ্ট্ৰৰ কোনো নাগৰিকত্ব লাভ কৰিলে নাগৰিকত্ব হেৰাব লগা হ'ব। আৰু এজন ব্যক্তিয়ে এটা নাগৰিকত্ব লাভ কৰিব লাগিব, ৰাজ্যৰ কোনো নাগৰিক নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা আমাৰ ৰাজ্যবিলাকৰ কোনো নাগৰিকত্ব ভোগ কৰাৰ সুবিধা নাই। প্ৰশ্ন 45, ভাৰতৰ সংবিধান বিশ্বৰ ভিতৰত কেনেকুৱা? বিশ্বৰ ভিতৰত হ'ল আটাইতকৈ দীঘল আৰু লিখিত সংবিধান। ভাৰতৰ ভিতৰত দীঘল সংবিধান বুলি আমি এই কাৰণে কওঁ যে ভাৰতীয় সংবিধান যেতিয়া প্ৰস্তুত কৰা হৈছিল 395টা আৰ্টিকেল আছিল আৰু 22টা অধ্যায় আছিল। 395টা আৰ্টিকেল আছিল, 22টা অধ্যায় আছিল আৰু 9টা অনুসূচী আছিল, 9টা শিডিউল আছিল। আৰু এতিয়া কিমানটা হৈছে? 470 প্লাছ আৰ্টিকেল হৈছে, 470 প্লাছ আৰ্টিকেল হৈছে আৰু 25টা অধ্যায় হৈছে, পাঠ হৈছে আৰু 12টা অনুসূচী হৈছে, 12টা অনুসূচী। সেইকাৰণে আমি কওঁ যে ভাৰতীয় সংবিধানখন দীঘল আৰু লিখিত সংবিধান। এইখিনি আছিল আজিৰ ক্লাছটো। তোমালোকৰ ক্লাছটো ভাল লাগিলে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু এনেধৰণৰ ক্লাছবোৰ পাই থাকিবলৈ লাৰ্ণ উইথ এছ ডি তালুকদাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংকছ ফৰ ৱাচিং দ্য ক্লাছ। জয় অসম।